নমস্কাৰ বন্ধুসকল, মই দীপাংকৰ বৰা। আপুনি চাই আছে ক্ৰিয়েটিভ মাইণ্ড আছাম। বন্ধুসকল, আপুনি আপোনাৰ মন পচন্দৰ গীতটো, ভাল লগা গানটো কলাৰ টিউন হিচাপে আপোনাৰ মোবাইলত কেনেকৈ ছেট কৰিব পাৰিব, কোনোবাই ফোন কৰিলে সেই গানটো কেনেকৈ বাজিব, যিটো গান আপুনি ভাল পায়। যদি আপুনি জানিব বিচাৰে তেতিয়াহ'লে আহক আমি চাওঁ কেনেকৈ নিজৰ ভাল লগা গানটো কলাৰ টিউন হিচাপে ছেট কৰিব পাৰি। কলাৰ টিউনত আপোনাৰ গানটো, প্ৰিয় গানটো কলাৰ টিউন হিচাপে ছেভ কৰিবলৈ, কলাৰ টিউন কৰিবলৈ আপুনি প্লে ষ্ট'ৰৰ পৰা জিঅ' মিউজিক এপছটো ডাউনলোড কৰি লওক। মই অলৰেডি ডাউনলোড কৰি থোৱা আছে। ডাউনলোড কৰাৰ পিছত আপুনি ইয়াক অ'পেন কৰক। অ'পেন কৰাৰ পিছত আপোনাৰ যিটো গান ভাল লাগে বা আপুনি যিটো গান দিব বিচাৰে কলাৰ টিউন হিচাপে, সেই গানটো আপুনি চাৰ্চ কৰক। এনে চাৰ্চ বাৰত চাৰ্চ কৰাৰ পিছত আপুনি যিটো গান চাৰ্চ কৰে, চাৰ্চ কৰাৰ পিছত এই যিটো ছাইডত তিনিটা ডট দেখিব, এই ডটটো আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এয়া দেখিছে ছেভ টু লাইব্ৰেৰী, ছেট এছ জিঅ' টিউন। এই ছেট এছ জিঅ' টিউন যদি আপুনি ক্লিক কৰে তেতিয়াহ'লে আপোনাৰ মোবাইলত কলাৰ টিউনত এই গানটো ছেট হৈ যাব। অতি সহজ, একেবাৰে সাধাৰণ। ইয়াৰ পিছত আপুনি আপোনাৰ প্ৰিয় বন্ধু বা আপোনাৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডক আপুনি ক'ব, ফোন এটা মাৰি চা মোলৈ। তাৰপিছত গম পাব যে আপুনি ছেট কৰা কলাৰ টিউনটো তেওঁ ফোন কৰোঁতে বাজিছে। অতি সুন্দৰ এপ, গতিকে কৰিব পাৰে আপুনি এতিয়াই আপোনাৰ প্ৰিয় গানটো কলাৰ টিউন হিচাপে দিব পাৰে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ ইমানেই, ধন্যবাদ।